Welcome to my YouTube channel. So guys, গৈ আছো এয়া শ্বপিং কৰিবলৈ গ্ৰসাৰী শ্বপত গৈছো এই শ্বপিং কৰিবলৈ তো আজি মানে কিছুমান শ্বপ বজাৰ কৰিবলৈ আছে তালে বজাৰ কৰি আছো আৰু বাৰ্থডেত কিছুমান বস্তু কিনিবলৈ আসলে এই বস্তু কিনিবলৈ গৈছো আজি গৰদুৰত বহুত গৰম গৰমত থাকিব নোৱাৰি তাই আছে মজা একেবাৰে ভাল লাগি গৈছে এইখিনি মই বস্তু কিছুমান আছে ঘৰুৱা বস্তু লৈ লৈছো আমি এতিয়া আহি পালো বজাৰৰ পৰা বস্তুখিনি দি দিয়া বস্তু এইটো চাহপাত মানে এই চাহপাত এটা পালো অফাৰত এইটো লৈ আহিলো তাৰমানে সুজি পেকেট এয়া সুজি সাবুন সন্তোষ সাবুন এইটো লগালে বহুত ধুনীয়া হ'ব স্কিনটো মানে সেইকাৰণে লৈ আহিলো চন্দন সৰি এল'ভেৰা নেমন গাৰ গোন্ধ দূৰ হ'ব সেই তাৰ পৰা টাইট তাৰ পৰা ধূপ পেকেট দুটা তাৰ পৰা চেনি 2 কিলো তাৰপিছত বাসমতি ৰাইচ পোলাও খাবলৈ আনিছোঁ তাৰ পৰা আৰু চয়াবিন আমাৰ ফেভৰেট চয়াবিন ঘৰত মানে নিৰামিষ এনি টাইম হৈয়ে থাকে ক'ব পাৰি সপ্তাহত 3 বাৰ নিৰামিষ এয়া মচুৰ দালি ৰহৰ দাইল এইটো ৰহৰ দাইল 1.5 কিলো হাফ তাৰ পৰা এয়া ডাঙৰ এভৰিডে পেকেট আৰু এই মগটো এটা মগো লৈ আহিছোঁ নহয় আৰু এই তেল 5 লিটাৰ চফলা আৰু এটা 5 লিটাৰ এইটো চাফলা চ' আজি বজাৰ এইকেইটাই এইবোৰ দেখিছে আজি বজাৰ ইমানে বিল হৈছে কিমান জানো গাইজ এয়া মানে ইমানখিনি বজাৰ এইখিনি ইমানখিনি বজাৰত বিল হৈছে 3174 বস্তুখিনি ভালেই পাইছে চাগে পুৰা ফুল ডিছকাউণ্ট দি আছে আপোনালোকে যাব একেবাৰে মানে ফ্ৰীকৈ মানে বহুত কম প্ৰাইচত লৈ আহিব ইমানখিনি বস্তু আৰু আজি আমাৰ সৰু পোৱালি এটাৰ বাৰ্থডে মানে বেটাৰ বাৰ্থডে বেটা সিয়ে বহি আছে মহেশে বহি আছে তাত এতিয়া মহেশৰ বাৰ্থডে আমি আয়োজন একেবাৰে চলি আছে মহেশে কৰে বহি আছে আমাৰ ঘৰ মোৰ গিফ্টটো দে মোৰ গিফ্টটো বেটা লোৱা আকৌ আমাৰ চেহেৰাটো উঠাই দিয়া নাই নহয় লোৱা হেপী বাৰ্থডে লোৱা তোমাৰ ভৰি উঠি আছে অকল সেয়া এতিয়া এটি পিন্ধি কিনে কেক কাটিবা দিয়ে নহ'লে এইটো মহেশৰ বাৰ্থডে গিফ্ট এইটো এটা তাৰ পৰা আৰু কেকটো চাওঁ মহেশ য়েল্লো কালাৰটো ইমান ধুনীয়া লাগিছে ফিনিচিংটো ন ডিজাইনৰ বহুত ধুনীয়া
চ' লাষ্ট এই বাৰ্থডে গোটেই ফেমিলিয়ে বহি খাই আছোঁ আৰু খায়ো ভাল লাগিছে গৰমত ভোকো লাগি আছিলে আৰু আজিলৈ ভিডিঅ' ইমানেই বাই বাই অন্য এটা ভিডিঅ'লৈ লগ পাই